এয়া ডায়েৰীখন মেলি লৈছোঁ 2012 আৰু ডায়েৰীৰ পাতত চেপেটা হৈ পৰি ৰোৱা গুপুত কথাবোৰ। চেট কুৰ্তি পৰিহিতা মইজনী, দুচকুত আঁকি লোৱা অকণমান কাজলৰ ৰং, বতাহত চুপতি মৰা নীলা দুপাট্টাখন আৰু কলেজ কেম্পাছত মোৰ অশান্ত পায়েলৰ শব্দ। যৌৱনৰ লাস্যময়ী ভংগীমাত বাউলী ফাগুনৰ দৰে উটি ভাহি ফুৰা দিনৰ কথা এয়া, য'ত আপোনাৰ অজ্ঞাতেই একেটা উশাহতে জি থকাৰ কবিতা লিখিছিলো। আপুনি কৈছিল মোৰ দুচকুত আঁকি ৰখা কাজলৰ মৌন পৰিভাষা, আৰু শুনিছিল কলেজ কেম্পাছত পৰি ৰোৱা টুকুৰা টুকুৰ অশান্ত পায়েলৰ শব্দ। ইমানৰ পিছতো ভাল পাব পৰাকৈ কিবা কাৰণ লাগে জানো? আপুনি বেয়া পাই বাবেই খুলি পেলাইছিলো উধনি আখোপা, গুজি লৈছিলো সূৰ্যমুখীৰ পাহি, দলিয়াই দিছিলো ফুচকাৱালাৰ কাগজৰ মৰম। ইমানৰ পিছতো আপোনাক কোৱা নহল কেৱল বন্ধুত্বৰ খাতিৰতে। আপোনাৰ দুচকুৰ উল্লাসত বাজি উঠে মোৰ হৃদয়ৰ দিন বাঁহী, গুপুতে গুপুতে ফুলি উঠে বাসনাৰ তৰা ফুল। আবেগৰ বাহুনিত চিঞৰি চিঞৰি কব খোজো ভাল পাওঁ আপোনাক। বিষণ্ণতাৰ কুন্দুলি পকোৱা ধোঁৱাবোৰে আজিও আমনি কৰে, আৰু মই ঢপলিয়াই যাওঁ সেই এৰি অহা কলেজ কেম্পাছৰ চিনাকি সুৰ এটাত, আৰু লুটিয়াই যাওঁ টেবুলত পৰি ৰোৱা ডায়েৰীৰ পৃষ্ঠাবোৰ। 2012 এৰি অহা দিনৰ কথা, য'ত মোৰ প্ৰেমে গজালি মেলিছিল।